তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আলোচনাৰ বিষয় হৈছে ভাল লেখনৰ গুণাৱলী। এই বিষয়টো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ অসমীয়া উচ্চমানৰ পাঠ্যক্ৰম যোগাযোগমূলক অসমীয়া অধ্যয়নৰ ১ নং গোটৰ অন্তৰ্গত। ভাল লেখনৰ গুণাৱলীসমূহ আলোচনা কৰা। আনচাৰ: ভাল লেখন হিচাপে থাকিবলগীয়া ভাল গুণসমূহ তলত আলোচনা কৰা হ'ল। ১ নম্বৰতে আহিলে যিকোনো ধৰণৰ লেখা সৰল শব্দ, সৰল বাক্য, স্পষ্ট আৰু পৰিপাটি হ'ব লাগে, যাতে পাঠকে সহজতে বুজিব পাৰে। ২ নম্বৰতে আহিলে ভাল লেখনত সঠিক ঠাইত যতিচিহ্ন প্ৰয়োগ থাকিব লাগে। ৩ নম্বৰতে আহিলে লেখা এটা জটিল নকৰি কম কথাত এটা ডাঙৰ অৰ্থ প্ৰকাশ কৰাকে ভাল লেখন বুলিব পাৰি। ৪ নম্বৰ, এটা ভাল লেখনে পাঠকক হহুৱাব আৰু কন্দুৱাব পৰা বিধৰ হ'ব লাগে। ৫ নম্বৰতে আহিলে ভাল লেখন তথ্যৰে সমৃদ্ধ, সয়ো বাতৰিৰ নিচিনা নিৰস নহয়। ৬ নম্বৰতে ভাল লেখন স্বাভাৱিকতে আনন্দদায়ক হয়, কিন্তু কোনো ধৰণৰ অমাৰ্জিত বা ৰুচি বিগ্ৰহিত বিষয়, শব্দ, অভিব্যক্তি তাত নাথাকে। যিকোনো ভাল লেখনৰ কাৰণে লেখকে এবাৰ লেখাৰ পাছত নিজৰ লেখাটো প্ৰয়োজনীয় কৰ্তন বৰ্ধন সংশোধন কৰি এবাৰ সম্পাদনা